মই আজি আকৌ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ৰ'দটো ইমান বেয়াকৈ দিছে, ইমান গৰমত থাকিবই পৰা নাই। কালিৰ ভিডিঅ'টো আৰু পৰহিৰ ভিডিঅ'টো বহুত ছুটিকৈ দিয়া হ'ল কাৰণ ইমান দূৰলৈ গৈছোঁ বাইকত, তাতে ভাগৰো বহুত লাগিছিল। আৰু লগতে মোৰ চেনেলটো আপোনালোক সকলোৱে ছাবস্ক্ৰাইব এণ্ড লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। ইউটিউবৰ বিষয়ে মই বাৰু ভালকৈ একোৱেই নাজানো, এতিয়ালৈকে ভালদৰে মই একো গমেই পোৱা নাই কি। তথাপিও ভিডিঅ' দি কিবা এটা ভাল লাগে, মন গৈ আছিল বহুত দিনৰ পৰাই খুলিবলৈ। ভালদৰে কথাও ক'ব নাজানো, তথাপিও বনাইছোঁ। এতিয়া মানুহজন ধান আনিবৰ বাবে গৈছে, এয়া মই আগফালে বহি আছোঁ। এয়া মাছ দেখিছেনে বাৰু? মানুহজনে জাল পাতিছিল, সেই জালত উঠিলে, এয়া ধৰি থৈ গৈছে চাওক। মই বাৰু নাখাওঁ, তথাপিও বনাই দিম তেওঁলোকৰ লগত। এতিয়া আমি আজি ভাত সাজ খাবলৈ লৈছোঁ। এয়া দালি, আলু আৰু ভাত কিবা দিছিলে আৰু লগতে এয়া মাছ, পুঠি মাছ আৰু কিবা কিবি মাছ। মই বাৰু নাখাওঁ, মানুহজনে খাব আৰু আইতাই খাব। এয়া টেঙা আৰু ইয়াত তিতা কেৰেলা, আলু ভাজি আৰু ইয়াত কালি মাংস আছিলে, তেনেকৈয়ে আজি খাবলৈ লৈছোঁ। তেনেহ'লে আমি এতিয়া ভাত খাই লওঁ। এয়া কি হয় বাৰু চিনি পাইছেনে আপোনালোকে? চৰবত বনাই খাব পাৰি, বেল বুলি কয় এইবিলাকক। আমি পৰহি মোৰ মানুহজনৰ বন্ধু এঘৰৰ ঘৰলৈ গৈছিলোঁ যে, সেই বন্ধুজনীয়ে দি পঠাইছে। এয়া চাওক, চৰবত বনাই খালে বহুত ভাল লাগে, খাবলৈও বহুত টেষ্টি হয়। চিনি পাইছেই চাগে কিছুমানে, ভালদৰে পকা নাই, তথাপিও মিঠা টেঙা হৈছে অলপ। পাছবেলাৰ এতিয়া 2:10 হৈছে। মই এতিয়া ৰুটি বনাবলৈ লৈছোঁ। ভিডিঅ'টো আগলৈকে চাই থাকিব। এয়া চাওক, ইয়াত মই অলপ পানী দি দিছোঁ। এতিয়া মই এয়া মঠিম ভালদৰে। এতিয়া চাওক, মই ধুনীয়াকৈ মঠি ল'লোঁ। এতিয়া মই বেলি পুৰিম। মানুহ নাই বাবে বেলাটো দেখাব নোৱাৰিলোঁ, এয়া বুঢ়া পুৰি আছে দেখিছেনে বাৰু? এয়া মই এতিয়া আলু কাটি লৈছোঁ, আলু ভাজিম। এয়া চাওক, বতৰটো আন্ধাৰ মুন্ধাৰ কৰি আনিছে, বৰষুণে দিব এতিয়া। কাপোৰো মেলা আছে, এতিয়া সুমুৱাই লওঁগৈ। এয়া দেখিছেনে বাৰু কিমান আন্ধাৰ মুন্ধাৰ হৈ আহিছে, ক'লা মলা কৰি আনিছে বতৰটো। চাওক, ধুনীয়াকৈ মই এতিয়া ভাজি আৰু পুৰি ল'লোঁ। এতিয়া খাবলৈ লৈছোঁ আৰু আইতাক দিলোঁ। আমি এতিয়া মোৰ মানুহজনে মই খাবলৈ লৈছোঁ। এতিয়া কৈ থাকোঁতে বৰষুণে নমাই আনিলে চাওকচোন বাৰু। আজিৰ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।